গুড মৰ্নিং এভৰিৱান। পৰিচিত ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি এতিয়া উঠিলোঁ আমি দুয়োটাই। মই উঠিলোঁ, মই উঠাৰ লগে লগে আমাৰ পিহু উঠি গ'ল। এতিয়া 7:30 বাজি গ'ল। আজি দেৰি হ'ল উঠাত। আজি মই উঠাৰ লগে লগে তাইও উঠি গ'ল। পুৰা এয়া মই সোনকালে উঠিলে তাইও উঠে, মই দেৰিকৈ উঠিলে তাইও দেৰিকৈ উঠি যায়। আজি মই সোনকালে উঠিলোঁ, তাইও উঠি গ'ল। এতিয়া ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ব্লগটোৱে ৰাতিপুৱাই ষ্টাৰ্ট কৰিলোঁ। এতিয়া ব্লগ দিনটোত কি কৰোঁ দেখাই আছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। এতিয়া ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই গা ধুই আহোঁ। ব্লগ আজি আমি যাই আছোঁ ঘৰত। আজি হ'ল অশোক অষ্টমী, শুৱালকুছিত অশোক অষ্টমী, তো সেইবাবে ঘৰত যাই আছোঁ। অলপ দেৰিকৈ যাম। এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰি লওঁ। এয়া ৰাতিৰ মাংস আছিল, সেইবাবে ৰুটি বনাই লৈছোঁ। একো তেল নিদিয়াকৈ, একো দিয়া নাই, তেল বাটাৰ একো দিয়া নাই, শুকান ৰুটি বনাই লৈছোঁ। এয়া ৰাতিৰ মাংস আছিল, তো এইখিনি খাই লওঁ। লৈ আজি শুৱালকুছিত যাম। তো ভিডিঅ'টো চাই থাকিব, দেখা হ'ব। অশোক অষ্টমী দেখাম। এতিয়া খাই লওঁ আগে। বিহুৱে যি নতুন কাপোৰ পিন্ধিছে, এয়া আজি আমি ফুৰিবলৈ যাম ন। আজি আমি মামাহঁতৰ ঘৰত যাম ফুৰিব ন। যাবানে তুমি যাবানে? আমাৰ বিহুই নতুন কাপোৰ পিন্ধি পুৰা ষ্টাইল মাৰি আছে এতিয়া। কি আমি অষ্টমী আহি পালোঁ। ইয়াতে হয়, ইয়াতে গাড়ীখন আগে পাৰ্ক কৰি ল'ব লাগিব। বহুত মানুহ হৈছে। এতিয়া আমি আহোঁতে গধূলি হ'ল, যিহেতু ঘৰৰ পৰা আহোঁতে দেৰি হৈছে, সেইবাবে আমি অহালৈ দেৰিয়ে হ'ল। ইয়াতে বাইকখন থৈ লওঁ, থৈ পেলাই আগৰ ফালে খোজকাঢ়ি যাব লাগিব। এয়া চব কিমান মানুহ হৈছে, মানুহ বহুত হৈছে। অহাকালি আৰু মানুহ হ'ব, যিহেতু অহাকালি শেষ, গতিকে অহাকালি আৰু মানুহ হ'ব। আজিয়ে ইমান মানুহ হৈছে, দূৰ দূৰণিৰ পৰা মানুহ আহিছে, বাছ লৈ মানুহ আহিছে। এয়া বিহুলৈকে এখন ধুলনি চালোঁ, কিন্তু দামটো বহুত কৈছে, 450 টকা লাগে। ইয়াতে ধুনীয়া ধুনীয়া গছপুলি আছে, কিন্তু এতিয়া নলওঁ, আগৰ ফালে যাওঁ, পিছত লৈ ল'ম। ইয়াতে আপোনালোকে চব বস্তু পাব। ঘৰৰ গোটেইখিনি বস্তুৱেই ইয়াতে পায়। কাপোৰ পায়, গোটেই মছলা পাতি যিমান আছে গোটেই পাব। এয়া চাওক নহৰু কিমান ওলাইছে। এয়া নহৰুৰ ইয়াতে দাম অকণমান কম, এই দুদিনৰ কাৰণে হয়। আমিও বাৰু কিবা কিবি ল'ম, কিন্তু আগতে গোটেইখিনি চাই লওঁ, তাৰপিছত কিবা কিবি অলপমান নিব লাগিব। আজি পিহুক ঘৰত থৈ আহিছোঁ। ঘৰত মানে মোৰ মাহঁতৰ ঘৰত থৈ আহিছোঁ, মাৰ লগত, কাৰণ তাইক আনিলে ইয়াতে বহুত ধূলি, সেইবাবে তাইক লৈ নাহিলোঁ। একদম তাইৰ অসুখ হৈ যাব, যিহেতু মানুহ বহুত আছে, সেইবাবে তাইক নানিলোঁ। এয়া গধূলি হৈ গ'ল আৰু মই ল'লোঁ এয়া এটা কুলফি। এনে কুলফি 10 টকা বা 20 টকা লয়, কিন্তু ইয়াতে 40-50 টকা ল'লে। এয়াই আৰু জাগালৈ বস্তুৰ ভেলু। আৰু এয়া হ'ল ব্ৰহ্মপুত্ৰ নদী। গধূলি হ'ল বাবে মোবাইলৰ কেমেৰাই ভালকৈ কেপচাৰ কৰিব পৰা নাই। আৰু এয়া মই ব্ৰহ্মপুত্ৰৰ পাৰত কুলফি খাই আছোঁ। পিছফালে ব্ৰহ্মপুত্ৰ নদীটো আছে। অশোক অষ্টমী ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে হয়, বালাত, শুৱালকুছি বালাত, য'ত ৰাস হয় তাতে হয়। অশোক অষ্টমীত আজিৰ দিনটোত যিহেতু ব্ৰহ্মপুত্ৰত গংগাৰ পানী আহে বুলি কয়, আমি সৰুৰ পৰাই শুনি আহিছোঁ। তো আজি যিবিলাকৰ আত্মীয় মানুহ ঢুকাইছে, সিহঁতৰ অস্থিটো আজি ইয়াতে বিসৰ্জন দিয়ে। ব্ৰহ্মপুত্ৰৰ পাৰত পূজা পাতাল কৰি ব্ৰহ্মপুত্ৰৰ পাৰতে বিসৰ্জন দিয়ে, আৰু দিনত ইয়াতে বজাৰ বহে দুদিনীয়া, আজি আৰু অহাকালি থাকিব। এয়া বেগৰ দোকান। ইয়াতে ধুনীয়া ধুনীয়া বেগ আছে কম দামতে, তো মই এটা লৈ লওঁ, যিহেতু মই আজিকালি বিহুৰ লগত গ'লে বহুত বস্তু লাগে। তাইৰ ঔষধ পাতি, তাইৰ খোৱা লোৱা গোটেই যোগাৰখিনি ল'ব লাগে, তো সেইবাবে মই এইটো বেগ কিনি ল'লোঁ। মোৰ সৰু বেগ আছে, কিন্তু মোক এটা ডাঙৰ বেগৰ প্ৰয়োজন হৈ আছিল, তো ভাবিলোঁ ইয়াৰ পৰাই লৈ লওঁ, আহিছোঁ যিহেতু, সেইবাবে এই বেগটো লৈ ল'লোঁ কিনি।
আৰু এইখন হৈছে সকলো ছোৱালীৰ ফেভৰেট আৰু কিছুমান ল'ৰাৰো ফেভৰেট টেঙাৰ দোকান। ইয়াতে চব টেঙা আছে, বগৰী গুড়া, গোটা বগৰী, তেতেলী, থেকেৰা টেঙা। মই লৈ ল'লোঁ থেকেৰা টেঙা আৰু বগৰী গুড়া অকণমান, যিহেতু কেতিয়াবা বহুত টেঙা খাব ইচ্ছা যায়, সেইবাবে বগৰী গুড়া অকণমান আৰু থেকেৰা টেঙা লৈ ল'লোঁ। কেতিয়াবা বহুত ইচ্ছা যায়। আৰু এতিয়া সোনকালে ঘৰলৈ যাওঁ, কাৰণ পিহুক থৈ আছোঁ, তাইক আনিব পাৰে। আগতে আহি পালোঁ, আহি পেলাই ভিডিঅ'টো এডিট কৰিলোঁ। এতিয়া আধা এডিট হৈছে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে। আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। আৰু চেনেলটো যোনে নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।